মানে BJP wave. So without wave, BJP wave, no one is watching anything else, just only Modi. And we 100% sure that out of 14 seats, 12 plus anyhow we will be able to win in Assam. And even 2 constituency in Kokrajhar, in BTR, Kokrajhar as well as Dorong Udalguri. So out of 2 seats will win under the leadership of Dr. Himanta Biswa Sharma as well as the wave of Modi Hawa. মই কৰা নাই, ৰাইজে আশা কৰিছে যে ইছবাৰ 400 পাৰ। আপোনালোকে জানে যে গোটেই ভাৰতবৰ্ষত জোৱাৰ বহিছে মোদীৰ, আৰু মোদীৰ নাৱত বা ষ্টিমাৰত বা জাহাজত সকলোৱে উঠিব বিচাৰিছে। তো সেইকাৰণে অসম বুলি কথা নহয়, BTR বুলি কথা নহয়, আৰু গোটেই দেশ বুলি কথা নহয়। আপোনাৰ ডে বাই ডে 2024 এনেকুৱা আমি দেখা পাম যে আকৌ যেতিয়া 2029ত ইলেকশ্যন হ'ব লোকসভা, তেতিয়া আকৌ আমি সংখ্যা বেছিকৈ পাম। তো এনেকুৱা পৰিৱেশ আহি আছে যে BJPৰ অবিহনে কোনো পাৰ্টি ইয়াতে ছাষ্টেইন কৰিব নোৱাৰিব। আৰু আপোনালোকে জানে যে দৰং ওদালগুৰি নতুন সিট এইটো, আৰু এইবেলি আৰু বেছি ভোটৰ যোৱাবাৰতকৈ বেছি ভোটৰ ব্যৱধানত আমাৰ দিলীপ শইকীয়া ডাঙৰীয়া জিকিব। আৰু যেটো কোকৰাঝাৰ লোকসভা BJP UPPL মিত্ৰজোঁটৰ প্ৰাৰ্থী তেখেতেও যে জয়ন্ত বসুমতাৰী ডাঙৰীয়া তেখেতেও 2-2.5 লাখ ভোটৰ ব্যৱধানত জিকিব, জিকাটো খাটাং। আৰু আপোনালোকে জানে যে আমি এইবেলি থিৰাং যে আউট অফ 14 সিট ইন আসাম আমি 12 প্লাছটো আমি পামি। প্ৰত্যাহ্বান কোন দল হ'ব পাৰে? প্ৰত্যাহ্বান নাই, কোনক নহয়। প্ৰত্যাহ্বান থাকিব কেনেকৈ? গাড়ীৰ যদি ড্ৰাইভাৰ গাড়ীৰ পৰা ওলাই আহে তেনেহ'লে যাত্ৰী আৰু কি কৰিব? সেই গাড়ীটো চলিব কেনেকৈ? তো এনেকুৱা ইমান কংগ্ৰেছী বিধায়ক চব কংগ্ৰেছ এৰি পেলাই, লিডাৰেই কংগ্ৰেছ এৰি পেলাই BJPত যোগদান কৰি আছে, তেনেহ'লে আৰু কংগ্ৰেছ হওক বা বেলেগ পাৰ্টি কি থাকিব? গাড়ী যদি ড্ৰাইভাৰ ওলাই আহি যায়, এই গাড়ী যাত্ৰী আৰু কেনেকৈ চলিব, ক'ত থাকিব? তো সেইমতে বিধায়কসকলে যে ওলাই আহি BJPত জইন কৰি আছে, প্ৰত্যাহ্বানৰ কথা নহয়। এতিয়া কথা হ'ল যে কিমান সোনকালে আমি এই জুন মাহত মোদী চৰকাৰ, মোদী ডাঙৰীয়াক আকৌ এই ক্ৰ'ন সিংহাসনত বা ক্ৰাউন যিটো আমি ক'লে মুকুট বুলি কওঁ, এইটো আমি দেখিব পাৰোঁ, সেইটো বাট চাই আছোঁ। আৰু আমি ক'ত অসমত আমিতো 12 প্লাছ মই ক'লোঁ নহয়, চবেই কৈ আছে। আপোনালোকে জানে যে চবেই কাম কৰি আছে। আমি যি ৱেব চাই আছোঁ, এই ৱেবত আমি দেখা পাই আছোঁ যে চবেই গেৰুৱামুখী ৱেব, মানে BJP ৱেব। So without wave, BJP wave, no one is watching anything else, just only Modi. And we 100% sure that out of 14 seats, 12 plus anyhow we will be able to win in Assam. And even 2 constituency in Kokrajhar, in BTR, Kokrajhar as well as Dorong Udalguri. So out of 2 seats will win under the leadership of Dr. Himanta Biswa Sharma as well as the wave of Modi Hawa.